Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আমি এতিয়া গৈ আছো ডিব্ৰুগড় এয়াৰপৰ্ট তাৰ পিছত আমি যাম চেন্নাইলৈ বুলি বিশেষ কিছুমান কাৰণলৈ গৈছো অলপমান ফুৰিম লগতে আৰু যদিও আমাৰ চেন্নাই মেইন ডেষ্টিনেশ্যন কিন্তু কানেক্টিং ফ্লাইট হোৱাৰ কাৰণে 4 আৱাৰ্ছ আমি কলকাতাত ৰখিব লাগিব মই যে ইমান বেছি এক্সাইটেড আছিলোঁ নহয় কাৰণ ইট ৱাজ মাই ফাৰ্ষ্ট ফ্লাইট আৰু তাতে ভণ্টিয়ে গৈ আছে মানে টেক অফৰ টাইমত আৰু মানে লেণ্ডিঙৰ টাইমত অকণমান মানুহবোৰৰ অকৱাৰ্ড টাইপ লাগে দেই যিহেতু মোৰ এক্সপিৰিয়েঞ্চ নাই আৰু হয়ো গোটেইকেইবাৰে মানে 4খন ফ্লাইট চেঞ্জ কৰিব লগা হৈছে কানেক্টিং হোৱাৰ কাৰণে আৰু 4বাৰেই টেক অফৰ টাইমত মোৰ সেই একেই অৱস্থা আৰু এইফালে ধুনীয়াকৈ বহি ল'লোঁ চিটিত বিচাৰি মোৰ এক্সাইটমেণ্টটো চব নাই ইমানেই বেছি এক্সাইটেড হৈ আছোঁ নহয় মই প্ৰায় 7:30 মানত আমি কলকাতা পাই গ'লোহি আৰু যিহেতু আমাৰ কানেক্টিং ফ্লাইট গতিকে নেক্সটখন আছে 10টা বজাত মানে আমি চেন্নাই পামগৈ 12টাত গতিকে 12টা বজাত তাত বা কি খাবলৈ পাম সেইটোতো একো গেৰেণ্টি নাই ন সেইকাৰণে ইয়াতে যিহেতু ইমান টাইম আছে আমাৰ ওচৰত ওলাই মেলি অকণমান ফ্ৰেছ হৈ হ'লোঁ লগতে খাই মেলি আজৰি হৈ গ'লোঁ ইমানেই টাইম লাষ্টত আমনি লাগিছে কি কৰোঁ মানে সময়টো নাযায় আৰু আমি চেন্নাই পাই গ'লোহি এইটো হৈছে আমাৰ ৰুম প্ৰায় 2টামান বাজিলে আমি ৰুম সোমাওঁতে বাট এটা ভাল হ'ল আমি ৰুম বিচাৰিব লগা নহ'লে ইমান ৰাতি পাইছোঁ যদিও মানে বৰ্তা এজন আছিলে আমাৰ ইয়াতে তো তেওঁৰ চিনাকি আছিলে চেন্নাইত তো তেওঁ আংকলজনলৈ ফোন কৰি দিলে আৰু সেই আংকলজনে একেবাৰে এয়াৰপৰ্টৰ পৰা অনাৰ পৰা ৰুম বুকিঙৰ পৰা একেবাৰে হস্পিটেলৰ এপইণ্টমেণ্টলৈকে ডক্টৰৰ সৈতে যিমান কি কৰিব লাগে চব ধুনীয়াকৈ গাইড কৰি দিলে এনেকুৱা কথাবোৰ লাগে ন মানে ভগৱানে অলৰেডি চব মিলাই থয় আমি এনেই টেনশ্যন লওঁ কি হ'ব বুলি গুড মৰ্ণিং গাইজ আজি হৈছে নেক্সট ডে আৰু আমি ৰাতিপুৱা ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই চাহ তাহ খোৱাৰ পাছত ওলাই আহিলোঁ হস্পিটেললৈ বুলি আজি পিছে চব টেষ্টে দিলে ইভিনিং টাইমত আমি অকণমান ওলাই আহিলোঁ চব্জি বজাৰ কৰিম বুলি আমি যিজন আংকুলৰ লগত মানে চব্জি বজাৰ কৰিবলৈ গৈছিলোঁ ন তেওঁ তামিলহে ভালকৈ জানে বাকী হিন্দী ইংলিছ দুটা ফুটাকৈ কৰিলোঁ আৰু ভালকৈ বুজিও নাপায় ইমান ভালকৈ মানে কমিউনিকেশ্যনত বহুত প্ৰব্লেম হৈছিলে মানে যেতিয়া চব্জি কিনিবলৈ যাওঁ কৈছোঁ তেওঁ চব্জি মানে কি বুজি পোৱা নাই আমি গুগলত মানে পিকচাৰ দেখাইছোঁ চব্জি তেতিয়া তেওঁ সুধিছে আৰু কাইকাৰী নেকি এতিয়া আমি বুজি পোৱা নাই কাইকাৰী মানে কি সেইটো টাইমত আমাৰ মগজুতো অহা নাই যে সেইটো ৱৰ্ড মানে গুগলত মাৰি চাব লাগে বুলি বহুত দেৰি মূৰত আৰু তেওঁ এবাৰ বাচনৰ দোকান লৈ যায় ফুচকা দোকান লৈ যায় একদম লাষ্টত আমি মানে চাইছোঁ কাইকাৰী মানে কি হয় মানে তাৰপিছত দেখিছোঁ যে ফ্ৰুটছ আৰু ভেজিটেবল দুইটাকে মানে তামিলত কাইকাৰী কৰে তেতিয়া আংকলক কৈছোঁ ব'লক আংকল কাইকাৰী দোকান লৈ যাওক আমি বজাৰ কৰকে আগে হাম লোগ টিক 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 যিহেতু আমাৰ হোটেলখনত মানে বনাই খোৱাৰ প্ৰভিজন আছিলে সেইকাৰণে আমি ৰাতি আৰু সোনকালে কিবা এটা বনাই মেলি খাই শুয়ে যাওঁ আৰু দিনটো ঘূৰি ফুৰা হয় ন নেক্সট ডে ছেইম ৰুটিন ৰাতিপুৱা আগবেলাটো গোটেই মানে ডক্টৰৰ টেষ্টকৈ গ'লগৈ ইভিনিং টাইমত অকণমান শাৰী চাৰী পিন্ধি ওলাই আহিলোঁ আজি অলপ মন্দিৰৰ ছাইডে যাম মানে যিহেতু আমাৰ হাতত টাইম একেবাৰে কম আছিলে সেইকাৰণে অকল শিৱা বিষ্ণু টেম্পল আৰু সাই বাবা টেম্পলহে গ'লোঁ কিন্তু তাৰে সাই বাবা টেম্পলত আকৌ মোবাইল এলাও নাছিলে কাৰণে একোৱে কেপচাৰ কৰিব নোৱাৰিলোঁ চেন্নাই বুলি ক'লে আপোনালোকৰ কি মনলৈ আহে নাজানো মোৰ ফাৰ্ষ্ট কি আহে জানেনে সেই যে গজৰা লগাই ধুনীয়াকৈ শাৰী চাৰী পিন্ধি মন্দিৰ যায় ন সেই লুকটো যে মই ইমান বেছি মৰম লাগে নহয় ফাইনেলি আজি একেবাৰে চাউথ ইণ্ডিয়ান লুকত চেন্নাই টেম্পল ফুৰিব আহিছোঁ কিমান বেছি ভাল লাগিছে নহয় টেম্পলকেইটাতো ধুনীয়াই তাতে মোৰ আজি নিজৰে লুকটো বহুত ভাল লাগিছে এই যে এই শাৰীখনো চাউথ ইণ্ডিয়ান শাৰীয়ে হয় যেতিয়া চেন্নাই গৈছিলে তেতিয়া মোলে অনা শাৰী কালাৰ চালাৰ ইমান ভাল লাগে মানে গোটেই লুকটো মই মানে পুৰা ছেটিছফাই ৰুম আহি পায়ো মই এঘণ্টামান কাপোৰে খোলা নাই ইমান বেছি ভাল লাগিছিলে মন্দিৰৰ পৰা আমি ডাইৰেক্ট আহি গ'লোঁ মাৰিনা বিচ বেছি সময়ৰ কাৰণে নহয় অলপ সময় থাকি ইয়াতে ফ্ৰুটছ কিনিলোঁ আৰু দেন ৰুম আহি গ'লোঁ আহি পায়ে ভিডিঅ' ফটোতহে লাগিছোঁ আৰু দেই Hi guys. Hi. We are looking pretty. yes Because we are in Chennai. Yay. কাইলৈ যিহেতু দিনত ইমান টেষ্ট নাই গতিকে দেৰিলৈকে শুব পাৰিম মানে অকল ৰাতি 8:30 মানত এটা MRI আছে সেইকাৰণে অলপ লাহে ধীৰে খানা চানা খাই শুই গ'লোঁ আৰু
কালি ভেনকম গাইজ আজি যেহেতু একো কাম নাই অকল 8:30 এটা টেষ্ট আছে মানে MRI দিছে সেইটো কৰিবগৈ লাগিব এদিন ইমানে বেছি ভাগৰ লাগি আছিল আজি দেৰিকে উঠিছো দেতা চাটা খাই গ'ল বজাৰ অলপ কৰিবলৈ মানে সবজি কম আছিল যে ফোন কৰি ক'লে যে ৰাতি কিবা এটা অৰ্ডাৰ কৰি খাই লওঁ মই অলপ দেৰি হ'ব আমি ভাবিলো চেন্নাই আহিছো যেতিয়া বিৰিয়ানী তো বনতা হে না ভাই ইমানে টেষ্টি আছিল নহয় প্ৰাইজো বঢ়িয়া কোৱান্টিটিও বঢ়িয়া টেষ্টও বঢ়িয়া তুমি খাবলৈ লৈছো দিয়া হাই গো হাই Wow, so tasty! But too much spicy. I'm going to down the that down in my road. আৰু MRI কৰিবলৈ আমি 8টামান বজাত পাই গ'লো এইটো পিছে VIP খিনিৰ কাৰণেহে বনাইছে এইটো ব্ৰাঞ্চ কিন্তু মানে মেইন ব্ৰাঞ্চত যেহেতু মেচিন বেয়া হ'ল কাৰণে ইয়ালৈ আহিব লগা হ'ল যেহেতু পেচেণ্টৰ লগত এজনহে এটেণ্ডেন্ট যাব দিয়ে সেইকাৰণে মই ৱেইট কৰি আছো আজি হৈছে নেক্সট ডে সেই একে ৰুটিন আগৰ কেইদিনতকৈ পিছে আজি বেছি হেক্টিক আছিলে দিনটো কাৰণ ৰিপৰ্টখিনি পোৱাৰ পিছত আজি কনচাল্ট কৰিব লগা আছিল ডক্টৰৰ লগত আৰু সেইকাৰণে ওচৰতে থকা হোটেলখনতে খাই ল'লো ৰুমত গৈ বনাবলৈ সময় নহ'লগে কাম চাম শেষ হ'লত আমি ইভিনিং টাইমত অকণমান ওলাই আহিলো ফাৰ্ষ্ট বসন্ত নগৰত থকা অষ্টলক্ষ্মী টেম্পললৈ আহিলো একেবাৰে সাগৰ পাৰতে আছে মন্দিৰটো লক্ষীৰ 8টা ৰূপক ইয়াত পূজা কৰা হয় আৰু 8জনা প্ৰতিমূৰ্তি তেনেকৈ আছে সেইকাৰণে মন্দিৰটোৰ নামেই অষ্টলক্ষ্মী দেন আহিলো উছমান বজাৰ অলপ সৰু সুৰা বস্তু কিনিবলৈ সোনকালে বজাৰ চজাৰ কৰি আমি ৰুম উভতিলো কাৰণ পিছদিনা একেবাৰে ৰাতিপুৱাতে আমি পণ্ডিচেৰী যোৱাৰ কথা গুড মৰ্নিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু ৰাতিপুৱাতে সোনকালে উঠি পণ্ডিচেৰী যাম যিহেতু ওলাই মেলি ল'লো আৰু এতিয়া গাড়ী আহিব আজি পণ্ডিচেৰী যাম কাৰণে ৰাতিপুৱাতে ওলাইলো 7টা বাজিছে আৰু বহুত দেৰি লাগিব ন আকৌ ঘূৰি আহিব লাগিব যেহেতু আমি একো নোখোৱাকৈ ওলাইছিলোঁ সেইকাৰণে ৰাস্তাতে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ ইয়াতে তাৰপাছত আমি আকৌ ৰাওনা হ'লোঁ পণ্ডিচেৰী অভিমুখে तो फिर आप लोग भी चलिए हम लोगों के साथ पौंडीचेरी का इस खूबसूरत सा सफर में আৰু অলপ সময়ৰ পাছতে আমি পণ্ডিচেৰী পামগে এই পণ্ডিচেৰী চহৰখনৰ অফিচিয়েল নাম হৈছে পুডুচেৰী আৰু এই চহৰখনক ভাৰতৰ ফ্ৰেঞ্চ কেপিটেল বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ ইয়াৰ আদব কায়দাবোৰ প্ৰায় ফ্ৰান্সৰ সৈতে একেই যেন লাগে পণ্ডিচেৰী পাইহিয়ে ফাৰ্ষ্ট আমি আহিলোঁ মহাত্মা গান্ধীৰ ষ্টেচুৰ ওচৰলৈ এই 13 ফিটৰ ষ্টেচুটো এছিয়াৰ ভিতৰত ওৱান অফ দ্য বিগেষ্ট মহাত্মা গান্ধীৰ ষ্টেচুৰ লিষ্টত আহে এইটো হৈছে অল্ড লাইট হাউচ 1836 চনত বনোৱা এই লাইট হাউচটো পণ্ডিচেৰীৰ আইকনিক লেণ্ডমাৰ্কবোৰৰ ভিতৰৰে এটা অংশ সেয়া চাই হোৱাৰ পিছত আমি আহিলোঁ ৰক বিচ বা পণ্ডিচেৰী বিচৰ ভিউ এনজয় কৰিবলৈ এই পণ্ডিচেৰী বিচখনৰ পিছে ফ্ৰান্স নেম হৈছে প্ৰমিনেট বিচ ৰক বিচৰ ভিউ এনজয় কৰাৰ পিছত আমি আহিলোঁ পণ্ডিচেৰী মিউজিয়ামলৈ ইয়াত পিছে মোবাইল এলাউ নাছিলে সেইকাৰণে ভিডিঅ' কৰা নহ'ল এয়া হৈছে ফ্ৰান্স কলনীৰ ফটো আৰু এই ফ্ৰান্স কলনীখনৰ মেইন বিশেষত্ব হৈছে ইয়াৰ ইউনিক ভাইব্ৰেণ্ট আৰ্কিটেকচাৰেল ডিজাইনবোৰৰ কাৰণে ফ্ৰেঞ্চ কলনী ফুৰাৰ পিছত পণ্ডিচেৰীৰ পৰা প্ৰায় 6 কিলোমিটাৰমান দূৰত থকা মেৰিনা বিচৰ ফালে আমি আহিলোঁ এই জেগাটোৰ বিশেষত্ব হৈছে ইয়াত আপোনালোকক বোটেৰে এটা এডভেঞ্চাৰাছ ট্ৰিপত লৈ যায় আৰু সেইবোৰৰ কাৰণেও বেলেগ বেলেগ কম্বো পেক পোৱা যায় মানে লোকেল যিমানবোৰ চাইট চিং পইণ্ট আছে তেওঁলোকে এঘণ্টাৰ ভিতৰত তেনেকুৱা 3-4টামান ফুৰুৱাই আনে আৰু ইয়াৰ দামবোৰ পিছে বেলেগ বেলেগ যদি আপুনি ছিংগল যায় তাৰ দাম বেলেগ যদি আপুনি গ্ৰুপত যায় তাৰো দাম বেলেগ আৰু আমাক ফাৰ্ষ্ট ফুৰাবলৈ নিছিলে ফিচিং হাৰ্বৰ ইয়াত প্ৰায় 300-400খনমানতকৈও বেছি ডাঙৰ ডাঙৰ বোট দেখিছিলোঁ
ফিচিং হাৰ্বাৰ ক্ৰছ কৰাৰ পাছতে আমি এণ্ট্ৰি কৰিলোঁ মেংগ্ৰোভ জংঘলত। বোটৰ চালকজনে ইমানেই ধুনীয়াকৈ বোটখন চলাইছিল, এবাৰ ৰাইট এবাৰ লেফ্ট কৰি, যিটোৱে ট্ৰিপটোক আৰু বেছি মজাদাৰ কৰি পেলাইছিল। এটা ধুনীয়া মেংগ্ৰোভ ফৰেষ্ট ৰাইডৰ পাছত আমাক জাহাজখনে লৈ আহিলে এটা হিষ্টৰিকেল ছাইট ভিজিট কৰাবৰ কাৰণে, যাৰ নাম আছিল আৰিকমেডু। এই ষ্ট্ৰাকচাৰটোৱে ইণ্ডিয়ান আৰু ৰোমান আৰ্কিটেক্সাৰৰ মাজত এটা ব্ৰিজৰ নিচিনা কাম কৰিছিল। কোৱা হয় বোলে এই জেগাডোখৰ এক্সিডেণ্টেলিহে ডিস্কভাৰ হৈছিল। আৰু এই জেগাটো কভাৰ কৰাৰ পাছত আমাৰ নেক্সট ডেষ্টিনেশ্যন আছিলে ৰিভাৰ মাউথ। আৰু আমাৰ সৰু জাহাজখন যিমানেই সাগৰৰ ফালে আগবাঢ়ি গৈছিল, সিমানেই সাগৰৰ ডাঙৰ ডাঙৰ ঢৌবোৰে জাহাজখনক ঠেলিছিল। और तब कुछ पल के लिए मेरी सांसें थम सी गई थी गाइस। असली एडवेंचरस तो तब हुआ था। সেই সকলোবোৰ চাই মেলি আজৰি হওঁতে আমাৰ 2টা বাজি গ'ল। ভোকো লাগিছে, সেইকাৰণে আংকলজনক ক'লোঁ ক'ৰবাত খাবলৈ লৈ গ'লক। তেওঁ ওচৰতে এখন পূৰা ট্ৰেডিশ্যনেল টাইপ হোটেললৈ লৈ গ'ল আৰু ইয়াত ইমান ধুনীয়াকৈ কলপাততে খানাখিনি ছাৰ্ভ কৰিছে, বৰ ভাল লাগিল। এনেও কলপাতত খালে কিবা সোৱাদটো বেছি পোৱা যেন লাগে। খাই বৈ আমি আহিলোঁ চেন্নাইৰ পৰা প্ৰায় 40 কিলোমিটাৰমান দূৰত থকা মাম্বালাপুৰমৰ মাদ্ৰাছ ক্ৰক'ডাইল বেংক ট্ৰাষ্ট এণ্ড চেণ্টাৰ ফৰ হাৰ্পেটলজিলৈ, যিখন ৱৰ্ল্ডৰ ভিতৰতে এখন ডাঙৰ ৰেপটাইল জু। এই জুখনত পিছে ঘৰিয়ালৰ লগতে ষ্টাৰ টৰ্টইজ, ইণ্ডিয়ান মাৰ্ক টৰ্টইজ, নৰ্থাৰ্ণ ৰিভাৰ টেৰিফিন টৰ্টইজ, ৰেড ক্ৰাউন ৰোড টৰ্টইজ ইত্যাদি বেলেগ বেলেগ প্ৰজাতিৰ টৰ্টইজ আছে। এই জুখনত গৈ গম পালোঁ যে ঘৰিয়ালৰ জেণ্ডাৰটো ডিপেণ্ড কৰে ইনকিউবেশ্যনৰ সময়ত এগটোৰ টেম্পাৰেচাৰটোৰ ওপৰত। যদি এগটো হট হৈ থাকে তেতিয়াহ'লে মেল, কোল্ড হৈ থাকে ফিমেল। আৰু এই যে ঘৰিয়ালটোৱে মুখখন মেলি থকা দেখিছে, ইহঁতে বোলে গাৰ গৰমটো আঁতৰাবলৈ এনেকৈ মুখখন মেলি থাকে। এই জুখনত টোটেল 4000তকৈও বেছি বেলেগ বেলেগ প্ৰজাতিৰ ঘৰিয়াল পোৱা যায়। ঘৰিয়ালৰ পৰা আঁতৰি আহি দেখিছোঁ এইটো এটা গ্ৰীণ ইগুৱানা। আৰু আপোনালোকক কৈছিলোঁ যে ইয়াত বেলেগ বেলেগ প্ৰজাতিৰ কাছও পোৱা যায়। দূৰৰ পৰা শিল যেন লগা এই টৰ্টইজবিধৰ প্ৰজাতিটোৰ নাম হৈছে এল্ডাব্ৰাজিয়ান টৰ্টইজ। এই টৰ্টইজবিধৰ আয়ুস হৈছে 150। ইয়াৰ ওজন প্ৰায় 225 কেজিমান হয় আৰু ই 1.5 মিটাৰৰ লেংথলৈকে গ্ৰ' কৰিব পাৰে। এইবিধ ক্ৰক'ডাইলৰ প্ৰজাতিটো হৈছে চল্ট ৱাটাৰ ক্ৰক'ডাইল। ইহঁতৰ আয়ুস প্ৰায় 70 ইয়াৰ্ছমান থাকে আৰু এইবিধ ক্ৰক'ডাইলে বোলে এটা কেংগাৰু অকলেই খাই দিব পাৰে। এই জুখনত ডুৱাৰ্ফ কেমেন নামৰ একেবাৰে স্মলেষ্ট ক্ৰক'ডাইলৰ প্ৰজাতিটো পোৱাৰ লগতে এলিগেটৰ নামৰ একেবাৰে লাৰ্জেষ্ট ক্ৰক'ডাইলৰ প্ৰজাতিটো পোৱা যায়, যিটোৰ ৱেইট হৈছে 200 পাউণ্ড আৰু লেংথটো হৈছে 19 ফিট 2 ইঞ্চ। আৰু সেই সকলোবোৰ চাই মেলি আহোঁতে আহোঁতে চেন্নাই পাওঁতে মানে আন্ধাৰেই হ'ল। তাৰপিছত আমাক ড্ৰাইভাৰ আংকলজনে লৈ গ'ল ধনুষ, ৰজনীকান্ত আৰু জয়াললিতাৰ ঘৰটো দেখাবলৈ। প্ৰথম চাবলৈ আহিলোঁ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ঘৰ। তাৰপিছত আহিলোঁ ধনুষৰ ঘৰটো চাবলৈ। তাৰ বোলে 15টামান কুকুৰ আছে আৰু সেইটো সময়ত আমি যিটো টাইমত গৈছিলোঁ কুকুৰকেইটা ফুৰাব আনিছিলে। আমি দুজনীয়ে পাতিছোঁ, একো নাই ধনুষক নেদেখিলে কি হ'ল, তাহাঁতৰ কুকুৰকেইটাতো দেখিছোঁ। তাৰপিছত আহিলোঁ জয়াললিতাৰ ঘৰটো চাবলৈ। এইটো আচলতে পুৰণা ঘৰ। আমি পিছে 2টা ঘৰে গাড়ীৰ পৰাহে চালোঁ, নামি পেলাই চোৱা নহ'লে, সেইকাৰণে ভিডিঅ' ভালকৈ কৰা নহ'ল। আৰু সেই সকলোবোৰ চাই মেলি আমি 8টামানত ৰুম সোমালোগৈ। পিছদিনা অকল এটা টেষ্ট আছিলে, সেই টেষ্টটো হোৱাৰ পাছত আমি ৰাতি 12টামানত কেবত উঠি দিলোঁ এয়াৰপৰ্টৰ কাৰণে। নেক্সট ডে ৰাতিপুৱা 7:30 মানত আমি পালোহি কলকাতা। ভাবিলোঁ 7 আৱাৰ্ছমান যেতিয়া আমাৰ হাতত আছে, ওচৰতে যি আছে কেব এখন লৈ ফুৰি আহোঁ বুলি। কিন্তু বৰ বিশেষ ফুৰা নহ'লে, অকল ভিক্ট'ৰিয়া মেম'ৰিয়েল চালোঁ, তাৰপিছত আহি গ'লোঁ। আৰু এইটোৱে হৈছে ৰাণী ভিক্ট'ৰিয়া মেম'ৰিয়েল। ইমান যে ধুনীয়া। লৰ্ড কাৰ্ডন নামৰ এজন ব্ৰিটিছ গভৰ্ণৰে ৰাণী ভিক্ট'ৰিয়াৰ স্মৃতিত এই হলটো বনাইছিল।
এই গোটেই হলটোৰ যিটো মাজৰ ঘৰ, সেই মাজৰ ঘৰটো একেবাৰে ওপৰত যিটো দেখিছে তাক কোৱা হয় ভিক্টোৰিয়া এঞ্জেলছ, যিটো বতাহৰ যোনফালে সোঁত বয় সেইফালে সি ঘূৰি থাকে। 184 ফিট উচ্চতাৰ এই মেহেলটো মকৰানা নামৰ এটা মাৰ্বলেৰে বনোৱা হৈছে, যিটো ৰাজস্থান যোধপুৰৰ পৰা স্পেচিয়েলি অনোৱা হৈছে আৰু এই একেই মাৰ্বলেই তাজমহল নিৰ্মাণৰ ক্ষেত্ৰতো ব্যৱহাৰ হৈছিল। কোৱা হয় ভিক্টোৰিয়া মেমৰিয়েলটো নথকাৰ আগতে এই ঠাইডোখৰত এখন প্ৰেচিডেন্সি জেইল আছিল। এই ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰত ৰাণী ভিক্টোৰিয়াই ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বস্তুৰ লগতে ৰাণী ভিক্টোৰিয়াই 10 বছৰ বয়সতে উপহাৰ হিচাপে পোৱা পিয়ানোখনো সযতনে সজাই ৰাখিছে। যিহেতু সময় হৈ আহিছে, ফ্লাইটৰ কাৰণে অকণমান আগতে পালেগে ভাল হয়। বেছি দেৰি নকৰি সেইকাৰণে আমি এয়াৰপৰ্টৰ ফালে উভতিলোঁ। এই ভিডিঅ'টোত চেন্নাইৰ বেলেগ বেলেগ জেগা দেখালোঁ, টেম্পল দেখালোঁ, পাৰ্ক দেখালোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে, লগতে কলকাতাও অলপমান দেখাই গ'লোঁ। ভিডিঅ'টো যদিও কেইদিনমান আগৰে মই আপলোড নিদিয়াকৈ নোৱাৰিলোঁ, কাৰণ স্মৃতি হিচাপেও থাকি যাব এইবোৰ, কিন্তু লং ভিডিঅ' যিহেতু এডিট কৰা এলাহত আপলোড কৰা অলপ লেট হ'ল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেন্তে আজিলৈ বাই।